Hello, hi everyone, welcome to our channel. বহুত দিনৰ পিছত আজি আকৌ মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। বহুত দিন গাটো বেয়া হৈ আছিলে, একদম ৰেষ্টত আছো পুৰা। ডক্টৰে যেনেকে কৈছে যি কৰিবলৈ কৈছে গোটেইখিনি কৰিছো আৰু ঠিক তেনেদৰে আজি হেনেকে কৰাৰ কাৰণে হয়তো চাগে আপোনালোকৰ মাজত আকৌ মই আহিব পাৰিছো। তো আপোনালোকৰো বহুত বেছি মেছেজেছ, বহুত বেছি ফোন কলছ মই পাইছো। বহুত বেছি ভাল লাগিছে, আপোনালোকে মোক এইখিনি আশীৰ্বাদ কৰিছে যে মই ভালকে জলদি সুস্থ হৈ উঠো। তো সেই গতিকে সেইকাৰণে আজি ভালকে সুস্থ হৈ উঠি আপোনালোকৰ মাজলৈ আকৌ আহিছো। তো আহিছো মানে তো আপুনিতো গম পাইছে হয়তো মই আজি এটা ৰেচিপি বনাম। আজি মই একদম সিম্পল ৰেচিপি এটা বনাম। তাৰমানে কেলে মোক ডক্টৰে বহুত মছলা দিয়া বা এনেকুৱা স্পাইচি খাবলৈ মানা কৰিছে। তো সেইকাৰণে একদম সিম্পল চিকেন এটা বনাম বুলি ভাবিছো। তো কেনেকেনো বনাও, কিহেৰে বনাও, কি কৰো, তো আপোনালোকৰ লগত শ্বেয়াৰ কৰো। তো সেইটো কাৰণে ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰো। আৰু বহুত দিন একো তেনেকে বনোৱাও নাছিলো, বহুত বৰ লাগি আছিলে। অকল বিছনাতেই আছো, জাষ্ট খালি খাবলৈ উঠাইছে মাহঁতে, বাস সেইখিনি আৰু। তো সেই গতিকে আজি বহুত দিনৰ পিছত পাকঘৰলৈ যাও। কেনেকে বনাও, কিহেৰে বনাও, কি বনাও, বলক ভিডিঅ'টো সম্পূৰ্ণ চালে গম পাব। ৰেচিপিটো বনাবৰ কাৰণে আমাক লাগিব এয়া দুটা পিয়াজ লৈছো, গোটা নহৰু এটা লৈছো, এটা বিলাহী লৈছো আৰু ভোট জলকীয়া আধা লৈছো, বেছি লোৱা নাই, আদা লৈছো আৰু লগত আপোনাৰ 3টা আলু লৈছো। এইকেইটা বস্তু দি পেলাই আমি এতিয়া ৰেচিপিটো বনাম। তো মেইন বস্তুটো হৈছে ৰেচিপিটোৰ কাৰণে বনাবৰ কাৰণে এইখিনি হৈছে চিকেন মই বেছি লোৱা নাই, আধা কেজি লৈছো। আমাৰ মানুহ বেছি কম যে সেইকাৰণে অলপমান চিকেনে লৈছো। আপোনালোকে যদি পাৰে, যদি মানুহ বেছি আছে তেতিয়াহ'লে বেছিকে চিকেন ল'ব পাৰে। যেহেতুকে মই চিকেনটো বইল বনাম, সেই গতিকে মই প্ৰেছাৰ কুকাৰ লৈছো আৰু ইয়াত মই অকণমান মিঠাতেল দিম, অলপমান স্লাইট মিঠাতেল দিম, বেছি নিদো, অকণমান মিঠাতেল দিছো। অকণমান জিৰা লৈছো, অলপমান জিৰা লৈছো আৰু তেজপাত লৈছো। থোৱা এয়া পিয়াজ আৰু আলু লৈ লৈছো। এতিয়া মই পিয়াজ আৰু আলুটো দি দিম। পিয়াজ আৰু আলুখিনি অকণমান লৰাই দিম। হেল্ল' গাইজ, আজি মানে মই আলহী হৈ আহিছো আৰু বাহঁতৰ ঘৰ। তাই বোলে আজি চিকেন বনাইছে, বইল চিকেন। তো মোক মানে খাবলৈ মাতিছে, মানে টেষ্ট কৰিবলৈ। তাহাঁত দুজনীয়ে টেষ্ট কৰি থাকে, মই ভিডিঅ' বিলাকত দেখি থাকো, কিন্তু মোক নামাতে। তাহাঁতি নিজে অকলে খায়। আজি মই আহিলো যেতিয়া ময়ো টেষ্ট কৰিম। তাই এতিয়া কাম কৰি আছে বাৰু। এতিয়া কিবা কিবি কলডিলৰ কিবা কিবি বনাই আছে আৰু আপোনালোকে গম পাই থাকিব দীঘলকে গৈ থাকিলে, ভিডিঅ'টো চাই থাকিলে। আৰু এজনী আছে, তেওঁ মানে শ্বি ইজ ভেৰি বিজি। তাই এয়া মানে বিজি মানুহ আমাৰ, একদম পুৰা সময়ে নাপায় আজিকালি। সময়ে নাপায় নহয়, একচুৱেলি মানে অলপমান কামত ব্যস্ত হৈ আছো। কামটো কৰিবই লাগিব ন, সেইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। সো তাকে কাম কৰি আছো। কি বনাইছে মামে? আজি বইল চিকেন। খাবি আৰু আজি? বইল চিকেন নেকি? আজি খাম আৰু। সো আমি টেষ্ট কৰিম কেনেকুৱা কি হয় আপোনালোকক জনাই আছো। এই চিকেনখিনি দি দিম। এতিয়া মই অকণমান লৰাই দিছো, মাংসখিনি দি এতিয়া মই অকণমান লৰাই দিছো। অলপ সময় ভাজি, বেছি সময় নাভাজো, অলপ সময় ভাজি। অকণমান হালধি দিম। আৰু সোৱাদ অনুযায়ী নিমখ। অকণমান এতিয়া মই
অকণমান থেতেলি দিম তেনেকৈ অকণমান থেতেলি দিম নহৰুটো ঠিক তেনেদৰে মই অকণমান থেতেলি দিম জিৰা দিম অলপ জিৰা দিম তাৰপিছত মই দিম অকণমান ৰেড চিলি অলপমান দিম মিৰ্চ পাউডাৰ পিছত অকণমান দিম গৰম মছলা অকণমান ভাজি ললো মাংসখিনি বেছি ভাজিব নালাগে অলপমান স্লাইড ভাজি লৈছো তাৰপিছতে মই এয়া বিলাহী পুৰি থৈছিলো যে এইখিনি মই এতিয়া ইয়াত এড কৰি দিম দি দিম তাৰপিছত মই এইখিনি অলপমান লৰাই দিছো আপোনালোকে নিজেই দেখিছে মই একো তেনেকে বেছি মছলা একো দিয়া নাই জাষ্ট যিখিনি দিব লাগে সোৱাদ অনুযায়ী মই সেইখিনিহে মছলা ইয়াত দিছো সো ভাতটো ৰেডি কৰিছে আজি মই মানে দুপৰীয়া 12টা বজাতে ভাত খালো এতিয়া মোৰ বহুত বেছি ভোক লাগিছে সেইকাৰণে এতিয়া বায়ে ভাতটো ৰেডি কৰিছে এই গৰাকী আহিছে আজি খাবলৈ নিউ গেষ্ট আজি মই কৈ চাম কেনেকুৱা বনাই আপোনালোকে চাগে বহুত বছৰৰ আগতে চাগে আমাক ফুচকা চেলেঞ্জত দেখিছে তো আপোনালোকে ক'ব যে কি চেলেঞ্জ কৰিলে আপোনালোকে মানে ভাল পাব তো সুধিব আমাক তেনেকে আপোনালোকে কমেন্ট কৰিব আমি দুজনী আকৌ চেলেঞ্জত দিম কাৰণ আগৰ ভিডিঅ' কেইটাত বহুত ভালেই ৰেছপন্স পাইছো আৰু অকল ফুচকাই নহয় আমি বহুত মেগিও কৰিছিলো তো এতিয়া আপোনালোকে ক'ব যে আমাৰ দুজনীক আকৌ চাব বিচাৰে নেকি চেলেঞ্জত যদি বিচাৰে আমি ডেফিনেটলি ভিডিঅ' বনাম আকৌ প্ৰেজেন্টেশন কৰিবলৈও যে কিমান সজাব লাগে হয়নে নহয় কওকচোন বাৰু এয়া কিন্তু তাই মোতকে ভালকে প্ৰেজেন্টেশন কৰে মই ইমান নাজানো মানে কৰিবলৈ কিন্তু ধুনীয়াকে সজাইছে এতিয়া আহি গ'ল পকৰি কিহৰ এইটো কলডিলৰ নেকি হলেও গৈছে এয়া তো এয়া আছিলে বুট এয়া গোটেই প্লেটাৰখন দেখাম আপোনালোকক কেনেকে সজাইছে সো এয়া আহি গৈছে আমাৰ যোনটো বনাইছিলে ৰেচিপি তো এতিয়া আমি খাম দুইজনীয়ে খাই পেলাই আপোনালোকক কম যে কেনেকুৱা হৈছে ফাইনেলি বনালো হৈ গ'ল বহুত গৰম লাগিছে বহুত দিনৰ পিছত পাকঘৰত সোমালো তো কেনেকুৱা হৈছে কি হৈছে ভণ্টি দুজনী আছে মোৰ তাহাঁতি খাই পেলাই ক'ব কেনেকুৱা হৈছে তো সিহঁতক মই এতিয়া বাঢ়ি দিলোঁ তো বলক সিহঁতক সোধো কেনেকুৱা হৈছে খাইছনে খাইছা আৰু এয়া চয়নিকা পৰাইও খাই চাব কেনেকুৱা হৈছে ভোট জলকীয়াটো আমাৰ অসমৰ প্ৰিয় সেই গতিকে বহুত বেছি অলপ জ্বলা হৈ গ'ল খাবলৈ বিৰাট সোৱাদ হৈছে আপোনালোকে জ্বলা নাখায় জ্বলাটো অলপ কমাই দিলে খাবলৈ অলপ জ্বলা হৈছে কিন্তু খাবলৈ বিৰাট ভাল হৈছে মিছা নহয় সঁচাই মই এতিয়া ভোগ পালো খুব ধুনীয়া হৈছে আপোনালোকে ট্ৰাই কৰিব চবে খাই আছে খোৱা বোৱা হ'ল তো ফাইনেলি ময়ো এতিয়া ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ তেওঁলোকেতো ক'লেই কেনেকুৱা হৈছে কি কথা তো আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব বহুত দিনৰ পিছত ৰেচিপি এটা বনালোঁ আপোনালোকৰ বাবে এনেদৰে আপোনালোকে সদায় আশীৰ্বাদ কৰি থাক আমি যাতে এনেকৈ ভাল ভাল ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিব পাৰোঁ আৰু আশীৰ্বাদ কৰিব যাতে অকণমান মই ভাল পাওঁ গাটো আগতকৈ বাৰু যথেষ্টখিনি ভাল পাইছোঁ কিন্তু তথাপিতো আৰু অকণমান ভাল হ'বৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব তো ঠিক আছে আজিলৈ বাৰু ইমানতে শেষ কৰিছোঁ শুভৰাত্ৰি গুড নাইট